তো যোৱা বছৰৰ দৰে এই বছৰ আমি আমাৰ কাটাৰৰ মুন টাৱাৰ আহিত এখন পেণ্ডেল বনাই আছোঁ তো আমাৰ কাম গোটেইখিনি হোৱা নাই আমাৰ কাম 50% মান হৈছে আৰু কাম বাকী আছে হৈ যাব কামবিলাক সময়মতে আমি আশাবাদী সময়ত কামবিলাক হৈ যাব যেহেতু যোৱা বছৰ আপোনালোকে 1 কুইণ্টল আহিত পূজা মণ্ডপ নিৰ্মাণ কৰিছিল আৰু বহু ভক্ত ৰাইজৰ সমাগম ঘটিছে এইবিলাক কিমান দূৰ আশাবাদী আপোনালোকে কিমান মানুহৰ সমাগম ঘটিব বুলি আপোনাৰ পূজা তো গোটেই বছৰ অসমবাসীৰ লগত আমাৰ বেংগলবাসীও চাইছে বহুত মানুহৰ আহিছে কিন্তু এই বছৰ আমি আশা যোৱাবাৰত কেইবাৰো বেছি মানুহ আহিব এই আমি আশা আপোনাৰ সৰ্বমুঠ বাজেট আনুমানিক বাজেট কিমান লৈছে তো আমাৰ বাজেট হল 25ৰ পৰা 20-25 লাখ এনেকা হ'ব স্থানীয় শিল্পীৰ দ্বাৰা বনাইছে না বাহিৰৰ ইয়াত কন্ট্ৰাক্ট যাক দিছো সি স্থানীয় শিল্পী কিন্তু কাৰিকৰবিলাক বাহিৰৰ আছে স্থানীয় আছে মানে সব মিলি কামবিলাক কৰি আছে কিবা লাইটিঙৰ ব্যৱস্থা থাকিব নেকি যোৱা বছৰত আমাৰ লাইটিং হৈছিল লাইটিংটো আমাৰ পেণ্ডেলৰ আকৰ্ষণ আছে তাৰ লগত লাইটিঙৰ আকৰ্ষণটো আৰু বেলেগ ধুনীয়া হ'ব লাইটিঙৰ কাৰণে আমি গুৱাহাটীত কথা পাতিছোঁ যোৱা বছৰ আমাৰ গুৱাহাটীৰ মানুহে কৰিছিল তো এই বছৰো আমাৰ গুৱাহাটীৰ মানুহে লাইটিংটো কৰিব তো আমাৰ পেণ্ডেলখন মুকলি হ'ব আমাৰ পঞ্চমীৰ দিনা তো 8 অক্টোবৰত আমাৰ পঞ্চমীৰ দিনা আমাৰ পেণ্ডেলখন আমি মুকলি কৰি দিম